আপুনি যেহেতু লাভ ষ্টৰী পঢ়ে আপুনি এতিয়ালৈকে কিমান লাভ ষ্টৰী পঢ়িছে হিচাপ নাই আৰু আপোনাৰ লাভ ষ্টৰী একচুৱেলি প্ৰতিটো জেনেৰেশ্যনৰ মানুহে ভাল পায় কিন্তু সেই লাভ ষ্টৰীৰ মাজত কেতিয়াবা কোনোবাটো সময়ত আপোনাৰ নিজৰ ক্ৰাছ ষ্টৰী বা লাভ ষ্টৰী কেতিয়াবা কৈছে নেকি বা পঢ়ি শুনাইছে নেকি মানে কাকো নোকোৱাকৈ মনে মনে কেতিয়াবা কি হয় মানে যেতিয়া খুব ভাল ষ্টৰী মিছিং হৈ যায় এনেকুৱা নহয় যে আমি প্ৰত্যেকবাৰে ভাল ষ্টৰী পাওঁ সো সেইটো সপ্তাহত দিবৰ কাৰণে যদি নাথাকে তেতিয়া মই ইনস্পিৰেশ্যন লওঁ মোৰ লাইফত হোৱা ঘটনা বা মোৰ ফ্ৰেণ্ডৰ লগত হোৱা ঘটনা সো এক্সেক্টলি নহ'লে অলপ টুইষ্ট কৰি পেলাই কৰিছোঁ মানে আপোনাৰ লাভ ষ্টৰী একচুৱেলি মানুহে শুনিছে কিন্তু গম নাপায় যে সেইটো আপোনাৰ লাভ ষ্টৰী গম নাপায় যে সেইটো মোৰ লগত হৈছে বা মোৰ লাইফত বা মোৰ ফ্ৰেণ্ডৰ লগত হৈছে সো মোৰ বেষ্ট ফ্ৰেণ্ডৰ লাভ ষ্টৰীও শ্বেয়াৰ কৰিছোঁ মোৰ নিজৰো কৰিছোঁ সো তেনেকুৱা হৈছে নোহোৱা নহয়